যোৱাকালি জুবিন দাৰ শ্ব' আছিলে হায়দৰাবাদত আৰু অসমত যিমান মানুহ হয় তাতেও সিমান মানুহ দেখা পোৱা গ'ল আৰু বহুত অনুৰাগী আহিছিলে। তেখেতে নতুন পুৰণি সকলো গানেৰে ধুনীয়াকৈ প্ৰগ্ৰামটো চলাই নিলে আৰু আজি বেংগলোৰ গৈ আছে। প্ৰগ্ৰামবিলাক ধুনীয়াকৈ চলিব এতিয়া বিহুৰ আগতে। বহুত ভাল ভাল প্ৰগ্ৰাম তেখেতৰ পাব আপোনালোকে এই চেনেলটোতে।